নমস্কাৰ বন্ধুসকল, মোৰ নাম মেহবুব। আপোনালোকে চাইছে মৰিগাঁৱৰ চেনেল। আজি আকৌ আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ পলম নকৰি। অটল অমৃত অভিয়ান ছ'চাইটি আছাম ৰিক্ৰুটমেণ্ট, ইয়াত টোটেল আপোনালোকৰ 147 পদ মুকলি হৈছে। প্ৰথম পষ্টটোৰ নাম হ'ল আৰোগ্য মিত্ৰ, ARM শ্বৰ্ট ফৰ্মত কোৱা হয়। ইয়াত টোটেল আপোনালোকৰ 25টা পদ আছে। ঠিক আছে, ইয়াত আপোনালোকৰ স্কিমটোৰ নাম হ'ল অটল অমৃত অভিয়ান। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ 12 বিচৰা হৈছে। আপোনালোকে হাই ছেকেণ্ডেৰী পাছ হ'লে এপ্লাই কৰিবলৈ পাৰিব। আৰু ইয়াত আপোনালোকৰ এই পদটোৰ দৰমহা দিয়া আছে আপোনালোকৰ 20,000 টকা। নেক্সট পদটোৰ নাম হ'ল প্ৰধানমন্ত্ৰী আৰোগ্য মিত্ৰ PMAM। ইয়াত টোটেল আপোনালোকৰ 122টা পদ আছে। এই পদটোৰ স্কিমটোৰ নাম হ'ল প্ৰধানমন্ত্ৰী জন আৰোগ্য yojna। ইয়াতো এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ বিচৰা হৈছে। 12 পাছ হ'লে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। আৰু লগতে ইয়াত আপোনালোকৰ 20,000 টকা চেলাৰী দিয়া হ'ব। আপোনালোকৰ ইয়াত টোটেল 20,000 টকা পাৰ মান্থত চেলাৰী পাব। আৰু বছৰে বছৰে এইটো আপোনালোকৰ চেলাৰীটো ইনক্ৰিজ হৈ গৈ থাকিব। তাৰপিছত আহিলে ইয়াত আপোনালোকৰ এজ লিমিটটো দিয়া আছে। মেক্সিমাম আপোনালোকৰ 40 বছৰ হ'ব লাগিব, মানে 18 পৰা 40 বছৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। বাকী আপোনালোকৰ কম্পিউটাৰ নলেজ বিচৰা হৈছে। কম্পিউটাৰ নলেজ লাগিব। আপোনালোকৰ যদি কম্পিউটাৰ নলেজ আছে তেতিয়াহে এপ্লাই কৰিব পাৰিব, মানে ইয়াত কম্পিউটাৰ চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। চিলেকশ্যনটো আপোনালোকৰ ৰিটেন টেষ্ট আৰু পাৰ্চনেল ইণ্টাৰভিউ হ'ব। পাৰ্চনেল ইণ্টাৰভিউ আৰু ৰিটেন টেষ্টৰ যোগেৰে আপোনালোকক চিলেকশ্যন কৰা হ'ব। বাকী এটা এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰিবৰ কাৰণে তলত লিংক দি আছে। লিংকত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ডাইৰেক্ট এটা পেজ অ'পেন হ'ব, যোনটো অটল অমৃত অভিযানৰ হয়। তাত আপোনালোকে যদি ৰেজিষ্টাৰ কৰা নাই তেতিয়াহ'লে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে লগইন ID পাছৱৰ্ড পাব। তাৰপিছত আপোনালোকে ID পাছৱৰ্ড দি সেই ছাইটটোত লগইন হৈ যাব। লগইন হোৱাৰ পিছত আপোনালোকে তাত যোনটো এপ্লাই ফৰ্ম থাকিব, ফৰ্মখন পাই যাব। তেতিয়া আপোনালোকে তাত যিখিনি বেছিক ডিটেইলছ বিচৰা হৈছে ডকুমেণ্টছৰ সহকাৰে, সেই ডিটেইলছখিনি আপোনালোকে ফিল কৰি আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। আৰু লগতে যোনটো এডভাৰটাইজমেণ্ট থাকিব, এডভাৰটাইজমেণ্টৰ লিংক, এপ্লাই লিংক দুইটা ডেছক্ৰিপশ্যনত দি দিম। তাৰ পৰা আপোনালোকে ডাইৰেক্ট এপ্লাই কৰিবলৈ পাৰিব। তাৰপিছত আহিলোঁ লাষ্ট ডেট। তো ইয়াৰ লাষ্ট ডেটটো আছে আপোনালোকৰ 30 জুলাই। ষ্টাৰ্টিং হৈছে 22 জুলাইৰ পৰা। গতিকে আপোনালোকৰ লাষ্ট ডেটটো আছে 30 জুলাই। 30 জুলাই আগতে আপোনালোকে এপ্লাই কৰিব লাগিব। তো 30 জুলাই আগতে আপোনালোকে এপ্লাই কৰি কমপ্লিট কৰিব। আৰু ইয়াত আপোনালোকে যদি কিবা জানিবলগীয়া কথা আছে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে। তাৰ বিষয়ে আপোনালোকক নিশ্চয় মই উত্তৰ দিবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে। যদি ভাল লাগিছে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। জয় আই অসম।